আপনি সাপ্লাই যেটো উত্তৰটো পালোঁ ইয়াৰ অলপ সন্তোষজনক নহয়, কিয়নো যে আমি সুধিছিলোঁ যে বিভিন্ন দল সংগঠন আৰু কোকৰাঝাৰবাসী ৰাইজে যিটো হস্পিটাল, এই হস্পিটালখন RNB চিভিল হস্পিটালেই হৈ থাকক আৰু RNB ৰুদ্ৰা ব্ৰহ্মৰ যিটো ৰিপুটেশ্যন, এই ৰিপুটেশ্যনত কোনো ধৰণৰ তাতে প্ৰব্লেম নহয়, সেইটো নজৰ ৰাখি ৰাইজে এই হস্পিটালখনক যেনেকৈ ৰিফাৰেল হস্পিটাল, এই ৰিফাৰেল হস্পিটাল বা ডিষ্ট্ৰিক্ট হস্পিটাল কোনোকৈ পাক, তেনেকুৱা আমাৰ ৰাইজৰ দাবী। আৰু এই ৰাইজৰ দাবী হিচাপে যিটো আমাৰ RNB চিভিল হস্পিটালৰ যিটো ষ্টেটাছ কো মেইনটেইন হ'ব লাগে, এইটো ষ্টেটাছ কো মেইনটেইন কৰাৰ কোনো প্ৰয়োজন নাই বুলি ইয়াত উত্তৰটো দিছে। কিন্তু ৰাইজে বিচাৰিছে RNB চিভিল হস্পিটাল ডিষ্ট্ৰিক্ট হস্পিটালেই হৈ থাকক, এই সেনেকুৱা ৰাইজৰ দাবী। আৰু এমাৰ্কেশ্যন হোৱাৰ পিছত এইখন হস্পিটাল আৰু এক্সিষ্টিং নাথাকে, কাৰণ এইটো এমাৰ্কেট হৈ গ'ল। যেতিয়া লাষ্ট এছেম্বলিত মই এইটো হাউচত ইজুকেট কৰিছিলোঁ, তেতিয়া মোৰ কথাটো শুনিবলৈ বিচৰা নাছিলে, আৰু সেইটোৱেই আজিৰ দিনত আহি সত্যতা প্ৰমাণিত হ'ল যে এমাৰ্কেশ্যন হোৱাৰ পিছত কোকৰাঝাৰ চিভিল হস্পিটাল আজিৰ দিনত যিটো ৰাইজে পাই আছে, ৰাইজৰ যিটো সেৱা, এই সেৱাটো আৰু নাপায়। Unenclosed people, unless 100% and 150% enclosed people फोरनि थाखाय enclosed लेनावहाय tax impose खालामनाय बा settlement खालामनाय जादों होननाय बाथ्राखौ दिनैसिम माने रियलाइज जादों। नोंथाङा आसरित मोनो। Honorable Speaker sir, आं दहाय बुंदों जे आगोलनि सरकारनिफ्राय थादों बे नटिफिकेशना बारायनाया बावथ्राखै, जोंनि सरकारनि समाव जायाखै बे बारायनाया, प्रिमियाम बारायनाया बावाखै, बेखायसो जों बुंदों। ओंखायनो आं बुंदों जे बेखौ कनसिडार खालामनो हायो नामा, आयेन बानायनानै बेखौ जोङो खमायनो हायो नामा, बेखौसो रिकुवेस्ट खालामबाय थादों। नङा, बुंथिगिरि नोंथां, नैबेवहाय खोथाया ओरैबायदि 1999 मायथाइनि 25 मेआवनो बे पस्टखौ अर्डारखौ होनाय जादों। जोंनाथ' इमप्लिमेन्ट जायाखैमोन बेयो, आरो बिदि समाव आंथ' आरबान चेयारमेन I was also the chairman of the town committee. At that time, we didn't make it happen. Oh, itu মই বুজিছো। আইনটো আমি সকলো সমান। কথাটো হ'ল মই এইটো অনুৰোধ কৰিছোঁ যে যিখিনি প্ৰিমিয়াম বাঢ়াইছে সেইটো অলপ কনচিডাৰ কৰা যায় নেকি, আইন বনাই পেলাই, সেইটো কৈছোঁ। চেণ্ট্ৰেল দায়িত্বটো অলপ বেছি হয় নহয়। আমি আইন বনাবলৈ প্ৰস্তুত। বনাও, আমি সহায় কৰিম, আইন বনাও আমি সহায় কৰিম। সহায় কৰিব লাগে। আমি কিয় নকৰিম? বাইদেউ চৰকাৰ যিটো কৰিব বিচাৰিছে আমি কৰিম। বেছি মানে আমি হাউচত ইমান কেৱটিক আমি মানে একবছৰ আমাৰ প্ৰয়োজন নাই, মই সেইটো অকল কৈছোঁ যে সেইটো আইন বনাই পেলাই সোমালে বেছি ভাল হয়, সেইটো কৈছোঁ। আপোনালোকে এতিয়া প্ৰস্তাৱ দিয়ক, আজিৰ সদনতে প্ৰস্তাৱ দিয়ক, কিন্তু আইনটো আমি সংশোধন কৰা যাওক বুলি। কিন্তু মোৰ কথাটো হ'ল আমি যিকোনো আইনটোৰ ওপৰত ষ্টাডি কৰিবই লাগিব, ইয়াত সময় ল'ব। এক মিনিট মোক ক'বলৈ দিয়ক। সময় লোৱাটো আমি কোৱা নাই, সময় ল'ব লাগিব, এইটো মই কোৱা নাই। আজি কৰিব লাগে কিন্তু কোৱা নাই না, আজি কৰিব লাগে সময় কোৱা নাই। আপোনালোকে 17 বছৰ সেটেলমেন্ট কৰি ৰেভিনিউৱে নানিলে নেকি বিটিচিৰ কাৰণে? ইমান লাখ সানেবো নজানো নাম নিচিনা হয়, মোৰ পিনি চাব। আপোনালোকে দুয়ে চাব নালাগে, মোৰ পিনি চাব। ইয়াৰ কাৰণে কৈছোঁ যে আপুনি বেছি দিবলৈ আপোনালোকে লাগে, এই মহোদয়। 17 বছরে কিতাব মুরাদে কেন 17 বছরাও টেক্স কালেক্ট করে জনা যায় Ya, kita lu balik itu. Aku sudah orang apa ya? Kita juga benar. Anjing misalnya bisnis. Bisnis ini mana dia mana dia. Dia pun menunggu berai itu tak baik. Bisnis pasti kompas di sana dia. Posto jadul, bola jadul. Kayak dia, aku boleh posto. Bisnis